বন্ধু বান্ধৱীসকল, ভিলেজ ফুডৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আজি আমি দুপৰীয়াৰ সাজত কি আঞ্জা বনাইছোঁ আপোনালোকক অলপ দেখুৱাবলৈ বিচাৰিছোঁ। এয়া তিলবতাত আপোনাৰ ডাঙৰ যি বঙলা ধনিয়াৰ পাত আছে সেই দিছোঁ, আৰু নহৰু জলকীয়া দি কিনে বটিছোঁ। আৰু এয়া গছৰে আমাৰ বগা উৰহি ভজা, আৰু এয়া কণী আৰু আপোনাৰ বন্ধাকবি এনেকৈ লগাই ভাজিছোঁ, বৰা ভজা বনাইছোঁ। এয়া বিন ভাজা, এয়া অমিতাৰ খাৰ, আৰু এয়া পালেঙৰ বৰা ভজা চাওক, আৰু এয়া চয়াবিন মটৰ আলু এই তিনিবিধ লগ কৰি এখন তৰকাৰী, এয়া পালেঙৰ চাটনি, নহৰু জলকীয়া আদা এইবিলাক দি এখন চাটনি বনাইছোঁ। এয়া হ'ল গাখীৰ। বন্ধু বান্ধৱীসকল, আইসকল, আমি এতিয়া খাম, আপোনালোকে চাব। এয়া বিন ভাজা, এয়া পালেঙৰ বৰা ভজা, এনেকৈ ভাজি পচোন, বিৰাট টেষ্টি। এয়া বৰা ভজা, কণী বন্ধাকবি চব লগ কৰি বনাইছোঁ।
गर्मी কুটুটা লাগিছে ধন্যবাদ আগলৈ এনেকৈ আমাৰ ভিডিঅ'বোৰ চাই থাকিব ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব